নমস্কাৰ। ঘৰ এখনৰ দিনটো আৰম্ভ হয় চাফ চিকুণৰ পৰাই, নহয় জানো? আজি জন্মাষ্টমী বুলি ময়ে মুচিলোঁ আৰু তাৰ পিছত ওলাই মেলি ৰেডি হৈছোঁ এঠাইলৈ যাবৰ কাৰণে। ৰ'ব ক'ত যাম দেখাই আছোঁ। পিছে বৰষুণ দিব ধৰিলে আৰু বৰষুণ কমাৰ পিছত আমি আহি পালোঁ এয়া হৰে কৃষ্ণ মন্দিৰ, নৰ্থ গুৱাহাটীতে থকা। আগতে আহি পোৱাসকলে হয়তো চিনিয়ে পাইছে, মই বাৰু আগতে আহি পোৱা নাই, আজি প্ৰথম আহিছোঁ আৰু আহি বহুত বেছি ভাল লাগিছে। জন্মাষ্টমীৰ কাৰণে হয়তো আজি যথেষ্টখিনি মানুহ হৈছে আৰু বহুতৰ পৰা কোৱা শুনিছিলোঁ যে এই মন্দিৰটোত গধূলি সময়ত আহিহে ভাল লাগে, কিন্তু আজি দিনত গৈও বহুত বেছি ভাল লাগিলে। এদিন নৰ্মেল ডেজত গধূলি যাম বুলি ভাবিছোঁ, আপোনালোকেও কেতিয়াবা আহিব, ভাল লাগিব। ইপিনে ঘৰতো অকণমান জন্মাষ্টমী বুলি যোগাৰ কিবা কিবি চলি আছে। বাৰু এটা কথা ক'বচোন, আপোনালোকৰো যিকোনো মন্দিৰত গ'লেও কৃষ্ণ বুলি কোৱাটো অভ্যাস আছেনে? যি কি নহওক, দেউতাই এতিয়া এইবিলাক লৈ যাব ৰাজহুৱা গোসাঁই ঘৰলে। বাৰু আপোনালোকৰ পিনে জন্মাষ্টমী কেনেধৰণে পালন কৰে এবাৰ জনাবচোন। মায়ে পিনে পায়স বনাই আছে আৰু মই অলপমান ব্যস্ততাৰ কাৰণে ইয়াৰে পিছৰ ভিডিঅ'খিনি কৰিব নহ'ল। আজিলৈ ইমানতে এৰিছোঁ। জয় শ্ৰী কৃষ্ণ।